Hello everyone, welcome back to my channel. মোৰ channel stay tuned with Papori আৰু এটা নতুন ভিডিঅ'লে আপোনালোক সকলোকে ওয়েলকাম কৰিছো। আজি বহুত দিনৰ মূৰত এটা হল ভিডিঅ' লৈ আহিছো। লাষ্ট হল ভিডিঅ' মই 2021 তে কৰা আৰু তাৰ পাছত কোনো ধৰণৰ হল ভিডিঅ' কৰা নাছিলো। যদি আপোনালোকে মোৰ ভিডিঅ'ছবোৰ চাই থাকে তেন্তে তো গম পাইছে। আই হোপ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক কৰিব, শেয়াৰ কৰিব আৰু যদি আজি প্ৰথমবাৰৰ বাবে আপুনি মোৰ চেনেলটো ভিজিট কৰিছে তেন্তে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো হিট কৰি দিব যাতে মই দিয়া সকলো ভিডিঅ'ৰ নটিফিকেশনছ অতি সোনকালে পায়। তেন্তে বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। অনলাইন শ্বপিং মই বেছিকৈ কৰোঁ ফ্লিপকাৰ্টৰ পৰা। আপোনালোকে কোনটো শ্বপিং সাইটৰ পৰা বেছিকৈ শ্বপিং কৰে মোক কমেন্ট কৰি জনাব আৰু যোনবোৰ কসমেটিক প্ৰডাক্টছ থাকে সেইখিনিটো মই নাইকাৰ পৰাই শ্বপিং কৰোঁ বাট বেছিকৈ ক্লদিং এক্সেসৰিজ সেইখিনি মই ফ্লিপকাৰ্টৰ পৰা শ্বপিং কৰোঁ আৰু আজিও কেইটামান মোৰ ওচৰত বস্তু আছে মই লৈছিলোঁ ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। তেন্তে বলক মই আপোনালোকক এটা এটাকৈ দেখাই গৈ আছোঁ। ফাৰ্ষ্ট মই ষ্টাৰ্ট কৰিছোঁ এটা ড্ৰেছৰ পৰা। এইটো লেভেণ্ডাৰ কালাৰৰ। এইটো কালাৰৰ মোৰ কোনো ধৰণৰ কাপোৰ নাছিলে, টপ হওক ড্ৰেছ হওক, সেইটো কাৰণে মই এইটো কিনি ল'লোঁ। এইটো এটা নি লেংথৰ ড্ৰেছ হয়, এনেকৈ পলকা ডটছ আছে লেভেণ্ডাৰ কালাৰৰ আৰু স্লিভছটো হৈছে 3/4 স্লিভছ। নেকৰ ডিজাইনটো ভি নেক ধৰিব পাৰিছে আৰু এনেকৈ তলফালে এনেকৈ ফ্ৰিলছ আছে। এইটো মোৰ কাৰণে মানে পাৰফেক্ট হৈছে, নি লেংথৰ হয়, ফিটিং এণ্ড লেংথ ৱাইজ বহুত ভাল হৈছে। বাট এটা ইয়াৰ ডিসএডভান্টেজ সেইটো হৈ গ'ল কি ইয়াৰ মেটেৰিয়েলটো হৈছে পুৰা পলিয়েষ্টাৰ। মই মানে যেতিয়া অৰ্ডাৰ কৰিছিলোঁ তেতিয়া মোৰ চোৱা নহ'লে এইটো কি মেটেৰিয়েলত আছে, তাৰ মানে ভাল দেখি পেলাই নেকি মই পটককৈ দি দিলোঁ অৰ্ডাৰটো। তাৰ পাছত যেতিয়া আহিছে তেতিয়াহে মই গম পাইছোঁ যে এইটো পলিয়েষ্টাৰ হয়, যোনটো সামাৰ এপ্ৰপ্ৰিয়েট একেবাৰে নহয় বাট উইণ্টাৰত আপোনালোকে পিন্ধিব পাৰিব। ইয়াৰ প্ৰাইচটো হৈছে 2499 বাট অফক'ৰ্ছ মই অফাৰত পাইছোঁ যিহেতু ফ্লিপকাৰ্টত এনি টাইম অফাৰ চেল এইবোৰ লাগিয়ে থাকে আৰু ইয়াৰ সাইজটো হৈছে XS। বাকিখিনি ডিটেইলছ মই ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে যদি ল'ব বিচাৰে ল'ব পাৰিব, তাতে চাই ল'ব পাৰিব। তো এইটো হৈ গ'ল মোৰ ফাৰ্ষ্ট ড্ৰেছটো। নেক্সট প্ৰডাক্টটো হ'ল এটা কুৰ্তি। এইটো ধৰিব পাৰিছে মই বেছিকৈ কুৰ্তি বা সালোৱাৰ নিপিন্ধো, জিন্স ড্ৰেছ এইবোৰে প্ৰিফাৰ কৰোঁ। বা যিহেতু অফিচলৈ যাবৰ কাৰণে কুৰ্তিৰ প্ৰয়োজন হয় কেতিয়াবা আৰু যিহেতু এতিয়া গৰম হৈ আছে, গৰমত জিন্সতকৈ কুৰ্তিটো বেছি প্ৰিফাৰ কৰোঁ মই, সেইটো কাৰণে এইটো কিনি ল'লোঁ। আৰু এইটো চাওকচোন কালাৰটো ইমান ধুনীয়া হয়, লাইট পিংক কালাৰ একদম কুল টোনত আছে আৰু ফ্ৰণ্টতে এনেকৈ ইয়াতে এমব্ৰইডাৰী আছে আৰু গ্লাছ ৱৰ্ক কৰা আছে। মই ওচৰৰ পৰা দেখাই দিছোঁ এজ ইউজুৱেল 3/4 স্লিভছৰ আৰু হাতৰ এনেকৈ এণ্ডত হোৱাইট কালাৰ এনেকৈ বৰ্ডাৰ দি থোৱা আছে। কুৰ্তিটো অলপ লং হয়, এইটো অল্টাৰ কৰিব লাগিব, মই এতিয়ালৈকে অল্টাৰ কৰা নাইকিয়া। আৰু এইটো লিবাছ ব্ৰেণ্ডৰ হয়, ইয়াৰ প্ৰাইচটো হৈছে 999 আৰু চাইজ এজ ইউজুৱেল XS আৰু যোনটো মই চাইজটো মানে অল্টাৰ কৰিবলগীয়া হোৱা নাই, মোলৈ পাৰফেক্টলি ফিট হৈছে আৰু ইয়াৰ মেটেৰিয়েলটো একদম পিয়'ৰ কটন হয় যোনটো একদম সামাৰ এপ্ৰপ্ৰিয়েট হয়। আৰু মই এইটো যে চাই মেলিয়ে লৈছোঁ মানে কাৰণ বেলেগ কুৰ্তিবোৰ বহুত আছে ধুনীয়া ধুনীয়া আছে মানে দেখাত ধুনীয়া বাট মেটেৰিয়েলটো কিবা মিক্স থাকে, কটন চিল্ক হওক কটন জৰ্জেট কিবা কিবি মিক্স আৰু ঢেৰ কি থাকে, বাট এইটো পিয়'ৰ কটন সেইটো কাৰণে মই অৰ্ডাৰ কৰিলোঁ। আৰু পূৰা তলফালে এনেকৈ আছে, এইটো প্লেইন হয় বাট নেক লাইনতো এনেকৈ ডিজাইন আছে আৰু অলপ এনেকৈ ডিজাইনটো কৰি থোৱা আছে, হোৱাইট পিংকত হোৱাইট ডিজাইন আছে যোনটো বহুত বেছি ধুনীয়া লাগিছে আৰু গৰমৰ কাৰণে বহুত ভাল হ'ব কালাৰটো এণ্ড ডিজাইনটো অফিচ ৱেৰৰ কাৰণে ভাল হয়। এনেকৈ ফ্ৰণ্টত 4টা বাটন আছে আৰু এক্সট্ৰা এটা বাটনো প্ৰভাইড কৰিছে এনেকৈ। এইটো হৈ গ'ল মোৰ নেক্সট প্ৰডাক্ট। থাৰ্ড প্ৰডাক্ট হৈ গ'ল এটা জিন্সটো আৰু এনি টাইম দৰকাৰ হৈয়ে থাকে বাট এইটো জিন্স মই বহুত দিনতে কিনা, আজিলৈকে একবাৰো পিন্ধি যোৱা নাই ক'তো। ভাবিছোঁ নেক্সট য'লৈকে ওলাই যাওঁ পিন্ধি যাম এইটো, নহ'লে এইটো সোমাই তেনেকৈ থাকিয়ে যাব। এইটো হৈছে পেপে জিন্স। চিৰিয়াছলি এইটো বহুত দিন হ'ল, মানে 6 মান্থছতকৈও বেছি হ'ল নেকি এইটো মই কিনা, 2021তে কিনা আৰু মানে বাট আজিলৈকে পিন্ধি যোৱা নাই। এইটো মোলৈ পাৰফেক্টলি ফিট হয় বাট কেলৈ পিন্ধি যোৱা নাই মই নাজানো, ইমান ধুনীয়াকৈ হৈ যায় মোলৈ লেংথ ৱাইজ এণ্ড ৱেষ্ট বহুত ধুনীয়াকৈ হয় বাট নাজানো আৰু মই কেলৈ পিন্ধা নাই মই গম নাপাওঁ। কাৰণ মোৰ এটা কথা যোনটো বেছি ভাল লাগে সদায় পিন্ধি থাকোঁ, একেটা বস্তুৱে পিন্ধি থাকোঁ, নতুনকৈ অনা বস্তুৰ মানে
পিন্ধা নহয় আৰু যদি একবাৰ মোৰ এটো ভাল লাগিলে পিন্ধি এটো মই পিন্ধিয়ে থাকিম এনেকুৱা আৰু ইয়াৰ কালাৰটো এনেকুৱা কালাৰ মোৰ জিন্স নাছিলে এটো কালাৰ মানে আগতে আছিলে হেকিনি মই মানে পিন্ধি মেলি শেষ আৰু খতম মানে তাৰ পাছৰ পৰা এনেকুৱা কালাৰ মোৰ জিন্স লোৱা নাছিলে হেতু কাৰণে এটো মই পাৰচেজ কৰিলো আৰু এটো এনেকে অলপ ফেডেড আছে থাই এৰিয়াটোত সাইডত দুটা পকেটস আছে আৰু এটো সাইজ 26 এ হ'ব তাকে ইয়াতে লিখা নাই মানে মই ষ্টিকাৰটো এৰাই দিছো 26 সাইজৰ আৰু এংকলত এনেকে ডিজাইন আছে এটো ডিজাইন পিন্ধিলে মানে বহুত ভাল লাগে মই আপোনালোকক ভিডিওটো লগাই দি আছো এটা ভিডিও লগাই দিম আপোনালোকে তেতিয়া চাব পাৰিব তো এনেকে আছে ডিজাইনটো আৰু বহুত ষ্ট্ৰেচেবল হয় পেপে জিন্সটো মই আগতে কিনা নাছিল এটো ফাৰ্স্ট টাইম কিনিছো আৰু মানে ইনেটো ঘৰত পিন্ধি মেলি চাইছো বহুত বেছি ভালো পাইছো মানে কমফৰ্টেবল হয় একচুয়ালি এটো পুৰা ষ্ট্ৰেচেবল হয় আৰু ইয়াৰ প্ৰাইসটো কিমান আছিল পাহৰিছো মই স্ক্ৰিনত লগাই দিম আপোনালোকে চাই লব পাৰিব তো এইটো হৈ গল মোৰ নেক্সট প্ৰডাক্টটো এতিয়া আহিছো ব্যাগ সেকশন বহুত বেছি মোৰ ব্যাগ নাই বাট আই এম অবসেসড ফৰ ব্যাগস মোৰ বহুত বেছি ভাল লাগে বেলেগে যে লয় বেলেগে কিমান ডিজাইনেবল ইমান ধুনীয়া ধুনীয়া ব্যাগস বোৰ লয় মোৰ সাইডকো বাট প্ৰাইস বোৰ কিছুমান ইমান বেছি থাকে যে লবলে মানে দিগদাৰ হৈছে বিকজ এটা ব্যাগত 3000 4000 ইনভেস্ট কৰিবলে অকমান গাত লাগে আৰু বাট হলেও মই অকমানকে ব্যাগৰ কালেকশন কৰিম বুলি ভাবিছো আৰু তো এটো ব্যাগস এটো ফাৰ্স্ট ব্যাগ হৈ গল এটো মই লৈছিলো এটো হৈ গল ফাস্ট্ৰেকৰ আৰু এটো এনেকুৱা কালাৰৰ আছে কালাৰটো বহুত ভাল লাগিলে মোৰ আৰু এটো সবৰ লগতে এটো কালাৰ যাব আৰু ডিজাইনটো এনেকুৱা ইয়াতে চেইন আছে আৰু এডাল ষ্ট্ৰেপডাল আছে সিঙ্গল ষ্ট্ৰেপ হয় আৰু আজিকালি এনেকুৱা ডিজাইনৰ ব্যাগ বহুত চলি আছে বাট এনেকুৱা ডিজাইন মানে সবে লৈছে বহুত কমন আছে কমন যোনবোৰ ডিজাইনস বাট মই ভাবিলো যে কমন নলকাৰ বহুত টকে লোৱা দেখিলো মানে বহুতেই হেতু লৈ থাকে পুৰা ট্ৰেন্ডত চলি আছে বহুত লৈ আছে সবে তাৰপিছত মই ভাবিলো যে নহয় মই তেনেকুৱাই লম ডিজাইনৰ মানে বাট ষ্টাইলটো অলপ বেলেগ লম তো মই এটো ললো আৰু এটো বহুত ভাল হয় এটো ইয়াৰ প্ৰাইসটো কিমান আছিল মই পাহৰি গৈছো দেই ইয়াত এনেকে এটা ডাঙৰ কম্পাৰ্টমেন্ট আছে দেন ভিতৰত এনেকা এটা সৰু কম্পাৰ্টমেন্ট আছে যোনটো চেইন নাই আৰু এটো সাইডে এটা চেইন থকা কম্পাৰ্টমেন্ট আছে মই দেখাই দিছো এটো এটা চেইন থকা সৰু কম্পাৰ্টমেন্ট আছে আৰু ব্যাগটো বহুত স্পেচিয়াস হয় মানে বহুত বেছি স্পেচিয়াস এটো ধৰিব পাৰিছে দেন বাহিৰৰ ফালে কোনো কম্পাৰ্টমেন্ট নাই বাট এটো চেইনে পুৰা সিকিউৰ কৰি ৰাখিব এটো ব্যাগ মোৰ বহুত বেছি ভাল লাগে আৰু ভাল লাগিছে কাৰণ এটো মই লৈছো তো এটো হৈ গল মোৰ ফাৰ্স্ট ব্যাগটো মানে অনলাইন পাৰ্চেজৰ অফলাইনটো ব্যাগ কিবা কিনি থোৱা আছে বাট অনলাইন পাৰ্চেজৰ এটো ব্যাগ ফাৰ্স্ট ব্যাগ অনলাইন পাৰ্চেজ কৰিছো মই নেক্সট এটা স্লিং ব্যাগ এটো হৈ গল এনিমেল প্ৰিন্টৰ আৰু ইয়াত এনেকে এডাল ষ্ট্ৰেপ আছে যোনটো এডজাস্টেবল আৰু মই ব্যাগস কিনিলে যদি এনেকে লং ষ্ট্ৰেপস থাকে মানে স্লিং ব্যাগ মই এটো বস্তু সামি মানে এডজাস্টেবল হয় নে নহয় এডজাস্ট কৰা হলেহে মই লম বহুত ধুনীয়া ধুনীয়া ব্যাগ আছে বাট এডজাস্টেবল ষ্ট্ৰেপ নাথাকে কাৰণে মই নলওঁ বাট লাকিলি মই এটো পালো বহুত আছে বাৰু নাই বুলি নকওঁ কিন্তু এটো পাই গলো আৰু মই লৈ ললো হেতু কাৰণে যেটো ব্ল্যাকটো আছে ব্ল্যাক হক টেন কালাৰ হোৱাইট কিছুমান কালাৰ থাকে ন পাৰ্টিকুলাৰ যোনবোৰ কালাৰ সব বেলেগ সব কালাৰ লগতে যায় হেতু কাৰণে মই এটো ললো আৰু এটো স্পেচিয়াস হয় ইয়াতে সৰুকে এডাল আছে মানে এই ষ্ট্ৰেপডাল হৈছে ডিটাচেবল এডাল ধৰিব পাৰিছে এনেকে এডাল যদি আপোনালোকে অতৰায়ো এনেকে শৰ্ট কিউ ল'ব পাৰে ইয়াতে এটা ডাঙৰ কম্পাৰ্টমেন্ট আছে এটো বহুত স্পেচিয়াস হয় এটা আপোনালোকৰ ইয়াতে মানে একদম ধুনীয়াকে পাৰ্স এটাটো সোমাব পাৰ্স ফোন দেন আৰু কিবা কিবিৰ মেকআপৰ এটা দুটা বস্তু ধুনীয়াকে সোমাই যাব দেন ইয়াতো এনেকে সৰু এটা ভিতৰ ফালে কম্পাৰ্টমেন্ট আছে যোনটো চেইন নাই বাৰু আৰু ব্যাক সাইডটো এনেকে আপোনালোকে হ্যাঙ্কি সেঙ্কি বলে পটককে ভৰাব বিচাৰিছে হ্যাঙ্কি হক মাস্ক হক কিন্তু ইয়াতে চেইন নাই আৰু ফ্ৰন্ট সাইডটো এনেকে এটা কম্পাৰ্টমেন্ট আছে এটো ইয়াৰ ডিজাইনটো এনেকুৱা হয় এটো এনেকুৱা যদিও মানে ফ্ল্যাট নিচিনা হয় আপোনালোকে যদি বস্তু ভৰাই ন এটো মানে ধুনীয়া একদম শেপত আহি যায় মই ভাল লাগিলে এটো বস্তু হেতু কাৰণে মই ললো আৰু ইয়াৰ প্ৰাইসটো কিমান আছিল পাহৰিলো মই দেই এটো হৈ গল মোৰ নেক্সট আৰু আজিৰ হলটোৰ লাষ্ট প্ৰডাক্ট
সো আই হোপ আপোনালোকে আজি ভিডিওটো চাই ভাল পালে আৰু আপোনালোকৰ গুটেকিটা প্ৰডাক্টছৰ ভিতৰত কোনটো বেছি ভাল লাগিলে প্লিজ মোক কমেন্ট ডাউন কৰি জনাবলৈ নাপাহৰিব আজিৰ ভিডিওটো মই ইমানতে শেষ কৰিছো আৰু এটা নতুন ভিডিও লৈ মই অতি সোনকালে আপোনালোকৰ মাজলৈ আহি আছো টিল দেন বাই বাই